হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল জোনাক ব্লগ তো সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ আমাৰ ইউটিউব চেনেললৈ। তো বহুত দিনৰ মূৰত ব্লগ এটা দিবলৈ আগবাঢ়িছোঁ। চ' বহুত দিন ক'তো ওলাই মেলি যোৱা নাই, আজি ওলাই আহিছোঁ অলপ গল্ডেন টেম্পল যাওঁ বুলি। চ' ব্লগ এটা দিম আৰু এই লগত আছে লগৰটো আৰু মানে একেবাৰে পুষ্পাৰাজ বনি যাম আজি, মানে চশমা চশমা লৈ মানে পুষ্পাৰাজ। চ' চাই থাকক ভিডিঅ'টো পুষ্পাৰাজ বনি, স্কুটি আছে মানে পুষ্পাৰাজ বনি, ভিডিঅ'টো চাই থাকক, মানে দেখাই আছোঁ আপোনালোকক। খুব ভাল পাব চাগে ভিডিঅ'টো চাই, যদি যিমান পাৰোঁ ভাল দিবলৈ চেষ্টা কৰিম। মই গৈ আছোঁ যেতিয়া আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ, চাই থাকক। চ' গাইজ স্কুটি লৈ আহিছোঁ যেতিয়াতো স্কুটিত তেল ভৰাব লাগিলেই। চ' তেলটো ভৰালোঁ, তাৰপাছত চাই আছোঁ। তো তেলটো ভৰাই লৈছোঁ বৰ্তমান, তাৰপাছত আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো। ত' গাইজ তেল ভৰোৱা হৈ গ'ল, এতিয়া গৈ আছোঁ আমি গল্ডেন টেম্পল। তো চাই থাকক, লগত আছে। তো তেল চেল ভৰোৱা হৈ গ'ল, চ' এতিয়া চাই থাকক। মনৰে মৰমি সপোনৰে। চ' গাইজ বহুত ডাঙৰ প্ৰব্লেম এটা হৈ গ'ল, মানে আহি আছোঁ যোৱা ৰাস্তাটো পাহৰি গ'লোঁ। চ' এই মই টালিং এটা যে ভয়ংকৰ টালিং, সেই টালিং দি নাজানো ন, দেখিছে ন ৰাস্তা পাহৰি গ'লোঁ। দাদা গল্ডেন টেম্পল কোনফালে যায়? তো গাইজ ৰাস্তাটো হেৰাই গৈছিলোঁ আৰু ৰাস্তা এতিয়া বিচাৰি বিচাৰি ফাইনেলি পালোঁগৈ। আৰু এয়া ৰাস্তাটো দেখিলে এতিয়া গৈ আছোঁ বিচাৰি বিচাৰি। তো চাই থাকক ভিডিঅ'টো আপোনালোকেও। চ' ৰাস্তাটো এতিয়া বিচাৰি পালোঁ। পাই গ'লোহি গল্ডেন টেম্পল, আৰু অলপ সপ্তাহ সময় পাছতে আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ মহৎ চেনেলৰ গল্ডেন টেম্পল। চাই থাকক। আহি আমি গল্ডেন টেম্পল পাই গ'লোঁ, আৰু ইয়াত কেমেৰা দি, আৰু আমি আহিছোঁ ভিডিঅ'ত ফটো উঠিম বুলি। চ' চাওক, সেইটোৱে গল্ডেন টেম্পল দেখাই আছোঁ যিমান পাৰিছোঁ, চাই থাকক। গল্ডেন টেম্পল আহি খুবেই ভাল লাগিছে, আৰু ইয়াত পুৰা ফটো শ্বুট চলি আছে, সকলোৱে মানে ফটো মাৰি আছে। এইফালে কেমেৰা চলি আছে। আৰু এইকেইটা কেনেকুৱা লাগিছে আহি পেলাই? কেনেকুৱা লাগিছে আহি পেলাই? চবকে সুধিছোঁ। এইপিনে জোতা পিন্ধি আছে, কেনেকুৱা লাগিছে ভাই আহি? অ' ভাই মৰম বাঢ়িছে
ফটোশ্বুট চলি আছে মানে এইফালে আছে এজন এইফালে আমাৰ কেমেৰামেন ফটোশ্বুট গোল্ডেন টেম্পলৰ পৰা আহি গ'লো এতিয়া আৰু অলপ আগত গৈ আছোঁ আগত ফটো মাৰি আছে গোটেই গাল গাইছ গোল্ডেন টেম্পল চাই আহিলোঁ আৰু এতিয়া ঘৰত গৈ আছোঁ সন্ধিয়া হৈ গ'ল চ' বেছিকৈ ভিডিঅ' নকৰিলোঁ আৰু এতিয়া ঘৰত গৈ আছোঁ ঘৰত গৈ পেলাই মানে সন্ধিয়া হৈ গ'ল আৰু সেইকাৰণে যদি ভিডিঅ'টো ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বহুত দিন ভিডিঅ' দিয়া নাই কাৰণে অলপ চেনেলটো ডেম হৈ গৈছে গতিকে আপোনালোকে অলপ ছাপোৰ্ট কৰিব আৰু পুনৰ নতুন অন্য এটা ভাল ভিডিঅ'ৰে লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই